guys, welcome to my engagement series. আৰু আজি আমি আমাৰ engagement venue চাবলৈ গৈ পুৰা ফ্যামিলি ওলাইছে আমি যাম আৰু আহি পালো আমাৰ ফাৰ্ষ্ট ভেনিউ নামিয়া মেনৰ বশিষ্ঠ চাৰিআলিত আছে খুব ধুনীয়া এটা প্ৰপাৰ্টি ইয়াত ওপেন স্পেচ আৰু বেংকুৱেট হল দুটাই আছে আৰু খুব ধুনীয়া আৰু লাক্সাৰিয়াছ হয় এই প্ৰপাৰ্টিটো মেনেজাৰে আমাক এটা টুৰ দিলে আৰু গোটেই প্ৰপাৰ্টিটো ভালকৈ দেখুৱালে চাব পাৰে হলটো কিমান ধুনীয়া হয় আৰু বহুত ডাঙৰ হয় একচুৱেলি এই প্ৰপাৰ্টিটো আমাৰ ইভেণ্টটোৰ কাৰণে বহুত বেছি ডাঙৰ হয় আমাৰ যিহেতু 100 to 150 গেষ্ট হ'ব চ' আমাক ইমান ডাঙৰ প্ৰপাৰ্টি নেচেচাৰী নাই এইটো প্ৰপাৰ্টি বিয়া ৰিচেপশ্যন এইবোৰৰ কাৰণে ভাল হ'ব এতিয়া আহিছোঁ দিচাং ৰিজৰ্টত এতিয়া আমাক আমাৰ হলটো দেখাবলৈ গৈ আছে ৰেষ্টুৰেণ্ট এইটো হৈছে হলটো আৰু ভিতৰৰ পৰা ভালকৈ চাই লওঁ ব'লক আৰু এনেকুৱা হৈছে হলটো ভিতৰৰ পৰা দেখিবলৈ ইয়াত এতিয়া ডাইনিং ছেটআপ বনোৱা আছে তেওঁলোকে কৈছে যে ডাইনিংছবোৰ উলিয়াই দিব অনলি চেয়াৰ্ছবোৰ থাকিব এনেদৰে বাহিৰত খোৱাটো হ'ব ইয়াতে ছেটআপটো লগোৱাই আছে বুফেৰ কাৰণে চব এৰেঞ্জমেণ্টছ কৰা আছে এনেকৈ সেকেন্ড লোকেশ্যনটো ইমান এটা ভাল লগা নাছিলে এইবাৰ আমি থাৰ্ড লোকেশ্যন মেফেয়াৰ স্প্ৰিং ভেলী সোমাই বহুত ভাল লাগিছে কিন্তু আমি ইয়াৰে ভেনিউটো চাবলৈ গৈ আছোঁ লোকেশ্যনটো বাইদেউজনী আমাক লৈ গৈ আছে বাট ইয়াৰে হলটো বুক হৈ আছে মনটো বেয়া লাগিছে এটা অপশ্যন আছে সেয়া হৈছে ৰেষ্টুৰেণ্টখনৰ ওপৰত থকা বৰ্ড ৰুমটো কৈছে তাতো পাৰি বুলি কৰিবলৈ চ' গৈ চাওঁ বাৰু কেনেকুৱা কি হয় হলটো আৰু এয়া আমি আহি পালোঁ হলটো সোমাই দেখিছোঁ খুব এটা সৰু নহয় ডাঙৰো নহয় ধুনীয়া হয় আই থিংক ইট উইল ৱৰ্ক আউট এই হলটো ধুনীয়াকৈ আমি আমাৰ গেষ্টখিনিক একমডেট কৰিব পাৰিম আৰু খোৱাৰো ব্যৱস্থাখিনি ধুনীয়াখিনি ছেপাৰেটলি বাহিৰত আছে চ' ভালেই হ'ব খোৱাটো একদম ছেপাৰেট হ'ব আৰু বহাটো বেলেগ হ'ব ধুনীয়া এতিয়া আমি পুল এৰিয়ালৈকে গৈ আছোঁ তাত গৈ চাওঁ OMG what is this place ইমান ধুনীয়া ভিউ অ' মাই গড আৰু ইয়াৰে এম্বিয়েন্সটো দেখি মই ফিদা হৈ গৈছে ইমান ধুনীয়া ভিউ ইমান ধুনীয়া পুল চাইড গ্ৰীনাৰী ভৰপূৰ আছে মানে দেখি মানে মোৰ পচন্দ হৈ গৈছে বাট এতিয়া আমি কথা পাতি চাওঁ বাকীখিনি মিলে নে নাই আৰু পিছত জনাম কি হয় কি নহয় ফাৰ্ষ্ট মই আপোনালোকক এটা টুৰ দি লওঁ পুল চাইডটো কিমান ধুনীয়া হয়নে চাওকচোন ইমান ইয়াতে ফটো উঠিলে কিমান ভাল লাগিব ন মই সেইটোৱে ভাবি আছোঁ বাৰু বহুত গেষ্টবোৰো এণ্টাৰটেইন হ'ব চবেই ফটো চটো ক্লিক কৰিবলৈ বহুত জেগা আছে ইয়াত গ্ৰীনাৰী কি চাব সেইফালে পাহাৰ দেখা পায় ইমান ধুনীয়া ভিউ আৰু এতিয়ালৈকে যিমানকেইটা ভেনিউ চালোঁ এইটো মোৰ মষ্ট ফেভৰেট ওৱান হয় আমাৰ চবৰে ভাল লাগিছে জেগাটো বিকজ ইমান ধুনীয়া এম্বিয়েন্সটো আমি ক'তো দেখা নাই চ' আমি ইয়াত সোমাই আমাৰ এটা ইমান ভাল ভাইব এটা আহিছিলে যে আমি এইটো অলমষ্ট আমি ফাইনেল কৰিয়ে পেলাইছিলোঁ আমাৰ নেক্সট ভেনিউ আৰিয়ান উডছ এবাৰ ইয়াত চাওঁ কেনেকুৱা কি হয় ইয়াৰেও হলটো চালোঁ বাকীবোৰতকৈ অলপ কম্পেৰেটিভলি সৰু হয় আৰু বুফেৰ ছেটআপটো ভিতৰতে আছে এটা জেগাতে খোৱাও হ'ব এটা জেগাটো বহাৰো হ'ব চ' মেবি এই জেগাটো অলপ কনজেষ্টেড হৈ যাব কাৰণ ইমান এটা স্পেচিয়াছ নহয় এওঁলোকৰ ওচৰত আৰু এটা ডাঙৰ হল আছে এতিয়া আমি তালৈকে গৈ আছোঁ চাবলৈ চাওঁ বাৰু এইটো কেনেকুৱা হয় ইয়াৰে হলটো ধুনীয়া হয় আৰু অকণমান ডাঙৰ হয় ভাল লাগিছে ইয়াৰে হলটো আৰিয়ান উডছৰ ৰিজৰ্টখনৰ ভিতৰতে বহুতকেইটা স্পট আছে 2-3টাতো হলেই আছে তেওঁলোকৰ আৰু এটা ৰুফটপ আছে ৰুফটপতো কৰিব পাৰে বাট যিহেতু আমাৰ ডিচেম্বৰত হ'ব ইভেণ্টটো অকণমান ঠাণ্ডা পৰিব চ' আমি ৰুফটপটো সেইকাৰণে নকৰিলোঁ ঠাণ্ডা হ'ব আৰু পাহাৰৰ ওপৰত হয় অলপ উঠা নমাৰো প্ৰব্লেম হয় বাট আপোনালোকে ডেফিনেটলি ঘূৰিব আহিব পাৰে দেই ৰিজৰ্টখন খুব ধুনীয়া হয় আৰু ইয়াত ষ্টেও কৰিব পাৰে ৰুমছবিলাকো বহুত ধুনীয়া হয় ইয়াত চাগে এটা নিজৰা আছে এতিয়া শুকাই আছে বাৰিষাৰ টাইমত আকৌ বৈ আহিব কিমান যে ভাল লাগিব তেতিয়া আহিলে আপোনালোকে ডেফিনেটলি ফেমিলি লৈ আহিব দেই ঘূৰি বিৰাট ভাল পাব গোটেইখন ৰিজৰ্ট ঘূৰা হ'ল আৰু এতিয়া যাওঁ অকণমান মেনেজাৰৰ লগত কথা পাতোঁ ইয়াৰে দাম দৰ কেনেকুৱা হয় এইবোৰ কথা পাতি যাওঁ আৰু আমি আবেলি হ'লেই এতিয়া আমি আমাৰ কিমান 5 নে 6 নম্বৰ ভেনিউ কিমান এইটো 6 4th নহয় 5th এয়া হৈছে আমাৰ 5th লোকেশ্যন ধুনীয়া হয় বাট 9 তাৰিখে ইয়াত এভেইলেবল নাই
ইয়াত অলৰেডি বুকিং আছে। এটা ভিলা চাবলৈ আহিছোঁ। ক্লাব নিৰ্বাণালৈ আহোঁতে বহুত ভিলাজ পায়, চ' আমি তাৰে এটা ভিলা চাবলৈ আহিছোঁ। ভিলাকেইটা যে কি ধুনীয়া হয়, একদম ঘৰৰ নিচিনা হয়। চব আছে ইয়াত, ড্ৰয়িং ৰুম, কিটচেন, টয়লেট, বাথৰুম, বেডৰুম, এভৰিথিং আছে। ইয়াত আপোনালোকে বনায়ো খাব পাৰে। আপোনালোকে যদি বাহিৰৰ পৰা ফুৰিবলৈ আহে অসমত, ইয়াতে থাকিব পাৰে, গেট টুগেডাৰ কৰিব পাৰে, পাৰ্টিজ কৰিব পাৰে। বহুত ধুনীয়া হয়। বাহিৰতো ধুনীয়াকৈ লন টাইপৰ এৰিয়া আছে। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ আউটডোৰ পাৰ্টিজ এৰেঞ্জ কৰিব পাৰে। খুব ভাল লাগিব ইয়াতে। আমি আজিৰ হোপফুলি লাষ্ট ডেষ্টিনেশ্যন, লাষ্ট ভেনিউ হয় এইটো। ইয়াতে চাওঁ এবাৰ, ইয়াতে চাই লওঁ কেনেকুৱা কি চিষ্টেম। হোপফুলি এইটো লাষ্ট হ'ব এণ্ড ফাইনেল হ'ব। ত' আমাক এতিয়া আমাৰ স্পটটো দেখাবলৈ লৈ যাব। এতিয়া কোৱা কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, বঢ়িয়া ভেনিউটো ধুনীয়া আছে। চ' আমি ইয়াৰে হলটো চালোঁ আৰু মেনেজাৰৰ লগতো কথা চথা পাতিলোঁ। পাতি এতিয়া আমি ঘৰলৈকে যাওঁ, কাৰণ আমি দিনতে ওলোৱা হয় আৰু এতিয়া ইমান ৰাতি হৈ গ'ল। ক'ৰবাত কিবা খাই পিনে আজি আমি গোটেই ঘৰলৈ যাওঁ। লোকেশ্যনবোৰ চালোঁ, চব ভেনিউজবোৰ চালোঁ। চাই পিনে এতিয়া আমি ইয়াতে অলপমান খাই বৈ এতিয়া ঘৰলৈকে গৈ আছোঁ। এতিয়া বাজি গ'ল 8টাই বাজিব হ'ল। চ' আমি এতিয়া ঘৰলৈকে গৈ আছোঁ আৰু আজি আমি 6-7টামান ভেনিউ চালোঁ। চ' এতিয়া আমি ঘৰত গৈ ভালকৈ ডিচাইড কৰিম যে আমি কোনটো ভেনিউ চাওঁ আৰু তাৰপিছত আমি ফাইনেলাইজ কৰিম। আজি হ'ল নেক্সট ডে। যোৱাকালি আমি বহুত ৰিজৰ্টত ঘূৰিলোঁ। অলমষ্ট এটা শ্বৰ্ট লিষ্ট হৈছে, বাট আজি আৰু এখন বেলেগলৈ যাওঁ। লাষ্ট এইখন চাই আহোঁ, যদি এইখন ভাল লাগে চব মিলে তো এইখনে ফাইনেল কৰিম। আৰু আজি আমি গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে। মই দেখাই আছোঁ মই ক'ত যাম আজি। এতিয়া আমি এণ্ট্ৰি কৰিম। গেছ কৰকচোন লোকেশ্যনটো কি হয়। এয়া আমি আজি আহিছোঁ ৰেডিচন ব্লুত। ইয়াতে আমাৰ ইভেণ্টটোৰ কথা আমি পাতিবলৈ আহিছোঁ। চাওঁ আজি কি হয় ইয়াত। ইয়াত আহি পোৱাৰ পিছত আমাক অকণমান টাইম ৱেইট কৰিব ক'লে আৰু তাৰপিছত এওঁলোকৰ গাইডজন আহিলে। তেওঁ আমাক ধুনীয়াকৈ কেফেত নিলে আৰু মজা কফি খুৱালে। খুৱাই বুৱাই আমাক এতিয়া দেখাবলৈ গৈছে হলবোৰ। ইমান ধুনীয়া হয় ইয়াৰে এম্বিয়েঞ্চ। দিছ ইজ মাই ফাৰ্ষ্ট টাইম ইন ৰেডিচন ব্লু। মই আজিলৈকে অহা নাছিলোঁ, আজি আহিছোঁ, খুব ভাল লাগিছে, ইমান ধুনীয়া হয়। এতিয়া আমি সোমাইছোঁ এই হলটো চাবলৈ। চব ভাল আছিলে ইয়াৰে, বাট আমি যিটো টাইম স্লটত বিচাৰিছিলোঁ সেই টাইম স্লটত এওঁলোকে আমাক প্ৰভাইড কৰিব নোৱাৰে। এওঁলোকে গোটেই ৰেডিচন ব্লুৰ টুৰ এটা কৰালে, টেৰেছলৈকে আনিলে। ইমান ধুনীয়া হয় টেৰেছখন, চব গ্ৰীনাৰী আছে ইয়াতে। টেৰেছৰ ওপৰত ইমান ডাঙৰ ডাঙৰ গছ লগোৱা আছে ইয়াত, আৰু পুল চাইডো আছে। পুল চাইডটো খুব ধুনীয়া হয়। চ' আমি গোটেইখিনি চাই আহিলোঁ। খুব ধুনীয়া প্ৰপাৰ্টি হয়, ডেফিনেটলি আপোনালোকে ভিজিট কৰিব পাৰে। যদি আপোনালোকে কোনোবা ইভেণ্টৰ কাৰণে ভেনিউ বিচাৰি আছে দেন প্লিজ 6 মান্থ প্ৰায়ৰতে বুকিং কৰি ল'ব, বিকজ ছিজনত পোৱা বহুত দিগদাৰ হয়। আমি ৰেডিচন ব্লু চাই আহিলোঁ, চব কথা পাতি আহিলোঁ। এতিয়া আমি ঘৰত গৈ ভালকৈ ডিচাইড কৰিম যে আমি কোনখনত কৰিম। আমাৰ দুটা আছে অপশ্যনত, মেফেয়াৰ, স্প্ৰিং ভেলী আৰু ৰেডিচন ব্লু। আমি এতিয়া ঘৰত গৈ ডিচাইড কৰিম যে আমি কোনখনত লৈ আহিলোঁ, কেনেকুৱা কি কথা, ডিটেইলছখিনি লৈ আহিলোঁ। এতিয়া আমি ডিচাইড কৰিম। বাই বাই।